হাই আমি এতিয়া দুৰ্গা পূজা চাবৰ কাৰণে যাম বুলি ওলাইছোঁ আপোনাৰ বেংগলোৰ মানে তামিলনাডু আৰু বেংগলোৰ বৰ্ডাৰ চাৰ্জাপুৰ ৰোডত তাকে চাওঁ কেনেকুৱা দুৰ্গা পূজা হয় বাহিৰত থাকিতো বহুতেই মিছ কৰোঁ দুৰ্গা পূজা বুলি ক'লে যিটো আনন্দ উল্লাস থাকে সেইটো বাহিৰত থাকি নোহোৱা হৈ গৈছে আৰু বহুত বছৰ মই দুৰ্গা পূজা চোৱা নাই বাহিৰত থাকি সেইকাৰণে আজি ওলাইছোঁ এইবাৰ জীৱনত প্ৰথমবাৰ বেংগলোৰত মই দুৰ্গা পূজা চাম দেই বাকী মই বাহিৰত বেলেগ জেগাত আছিলোঁ ক'ম বাৰু ভিডিঅ'টো শেষলৈকে চাই থাকক ভিডিঅ'টো দেই এইটো ৰুম বনাই আছে দেখিছেনে আগফালে বেলেগ মালিকৰ আৰু চবকে পূজাৰ শুভেচ্ছা থাকিল একচুৱেলি দুৰ্গা পূজা খতমেই হ'ল আৰু তথাপিও মোৰ ফালৰ পৰা আপোনালোকলৈ দুৰ্গা পূজা বহুত হিয়া ভৰা শুভেচ্ছা থাকিল আশা কৰোঁ আপোনালোক চবেই ভালে আছে পূজা চবেই ক'ত কোনে পূজা চাইছে কমেণ্ট কৰিব দেই এই আমাৰ ৰুমৰ তলৰ চিৰিপাত বগাই আহিছোঁ দুজনী দেখিছা নাই খেপাক খপুককে আহি আছে তাই একদম आंटी हुक्का पूजा देखने को जाएगा आंटी पूजा देखने को जाएगा पूजा हाँ बर्तमान बासर कारण रखी आছো बास अहा নাই बास केতিয়া আহিব ঠিক নাই মানুহ দেখিছে না কিমান খুচকাই গৈ আছে গাড়ীত জেগা নাই বহিবলৈ মানে জেগা নাই মানে চিটেই নাই ইমানেই মানুহ আৰে কেনেকুৱা লাগিছে বতৰটো ভাল ৰ'দ নাই একো নাই খালি বৰষুণ দিলে নিদিলে হ'ল আৰু ৰুমৰ পৰা বেছি দূৰ নহয় মানে নহয় আৰু মিনিমাম 3 কিলোমিটাৰ হ'ব আমি খোজকাঢ়ি গৈ আছোঁ পূজা চাবলৈ উপায় নাই কেনেকুৱা লাগিছে বহুত ভাল লাগিছে আইও চলো আচ্ছা গৰমত ইয়াতে অকণ সময় ৰখি লৈছোঁ ভাগৰ লাগিছে কেনেকুৱা লাগিছে বেয়া লাগিছে চেণ্ডেল খুলি দিলেগে আৰু रिया फिर से आएगा मेरे साथ आएगा ये दोनों आदमी चला गया रुक के हम लोग के साथ क्यों रुकेगा रे उसके আহিলে বহুত গৰম উঠিলে সেইকাৰণে দোকানৰ আধা ৰাস্তাত ৰখি পেলাই এটা মানে ডাঙৰ স্প্ৰাইট ল'ম বুলি ডাঙৰ স্প্ৰাইট নাই সৰু 20 টকীয়া আছে 7 আপ স্প্ৰাইট নাই দুটা 7 আপ ল'লোঁ লৈ পেলাই সেই তিনিটা অকণ খালোঁ আৰু খাই পেলাই আকৌ আমাৰ গন্তব্যস্থানৰ কাৰণে পূৰা ৰাওনা হৈ গ'লোঁ আৰু যোনে আমাৰ ফেচবুক ভিডিঅ'টো চাই আছে প্লিজ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব দেই পেজটো ফ'ল' কৰি দিব মানে ক'ব আৰু যে বেংগলোৰত আমি পূজা চাবলৈ কেনেকৈ কিমান কষ্ট কৰিছোঁ দেখিছে নহয় দুৰ্গা গোঁসানী দৰ্শন কৰিবৰ কাৰণে গাড়ী নথকা নহয় গাড়ী আছে ইয়াত ভাড়াও কম কাৰণ ইয়াত গভৰ্ণমেণ্ট বাছ চলে ন ভাড়াটো বহুত কমেই লয় মাত্ৰ 10 টকাতে পায় কিন্তু গাড়ীত ইমানেই ভিৰ মানে মই মানুহজনীক লৈ পেলাই বা লগৰ ছোৱালীজনীক লৈ পেলাই মই গাড়ীত উঠিব মানে মই বুলি নহয় আপোনালোকৰ চাগে নিবিচাৰে ফাইনেলি বিচাৰি আমি দুৰ্গা পূজাৰ মণ্ডপটো পালোহি কাৰণ বহুত আমি নিজে কেতিয়াও আগত অহাও নাই আৰু গমো নাপাওঁ ন ইয়াতে হৈছে বুলি পূৰা খোজকাঢ়ি আহি আছোঁ আৰু তিনিটা আমি পূৰা দুৰ্গা পূজা চাম বুলি কাৰণ নোচোৱাকৈ থাকিবই নোৱাৰোঁ আহি গ'লোঁ আৰু দুৰ্গা পূজা চাবলৈ তাৰপিছত এয়া পালোহি ফাইনেলি বেংগলোৰৰ দুৰ্গা পূজা মণ্ডপ বিচাৰি মানুহজনী এতিয়াহে মনটো ভাল লাগিছে মানে তাই চাগে ভাবিছে এই চিনজানি পায়নে নাপায় ক'তনো লৈ আহিছে মনত চাগে কি ভাবি আহিছে বেচেৰি ইমান দূৰ খোজকাঢ়ি আনিছোঁ বেয়াও লাগিছে তাইলৈ মোৰ মই বাৰু চিনি নাপাওঁ কিন্তু মই বেলেগক সুধি মেলি আহিছোঁ মানে যে ক'ত হয় কি কথা প্ৰপাৰ ডিটেইলছটো লৈ আহিছোঁ নহ'লে ন এনেকৈ আহিব পাৰি নে নোৱাৰি ন ইয়াৰ লগতে এটা কথা কৈ দিওঁ মানে ইয়াত যিমানবোৰ আপুনি মানুহ দেখিছে মানে সকলোবোৰ মানুহৰে মানে কলিকতা অসম বা আমাৰ অসমীয়া আৰু বেংগলী আৰু লগতে কিছু লোক নেপালী সম্প্ৰদায়ৰ লোক বাকী বেলেগ ইয়াতে মানুহ মানে নাই মানে অকল অসমীয়া বুলি নহয় অসমৰ যিকোনো আদিবাসী হওক যিকোনো জনজাতিৰ মানুহ কিন্তু অসম আৰু কলিকতাৰ বেছিভাগ ইয়াতে মানুহ আছে আৰু আপোনাৰ মেইন পূজা কমিটিৰ মানুহ চাগে মই দেখাত আৰু জনাত কলিকতাৰ বেংগলী মানুহেই হ'ব দেই সকলোবোৰ বেংগলী মানুহে দেখা পাইছিলোঁ কমিটিত মানে
আৰু দুৰ্গা মাৰ দৰ্শন কৰাৰ পিছত খুবেই মনটো ভাল লাগিল, কাৰণ ইমান দূৰত আহি পেলাই যে আমি ইয়াত দুৰ্গা গোঁসানী দেখা পাইছোঁ বা মাক দেখা পাইছোঁ বা মাৰ দৰ্শন হ'ল, সেইটো মানে বুজাব নোৱাৰা এটা মানে অনুভৱ আৰু ইয়াত আহি পেলাই যিটো ভাল লাগিল। অসমৰ যিটো অনুভৱ মানে বা দুৰ্গা পূজা বুলি ক'লে মাৰ দৰ্শন লৈ পেলাই যিটো মজা লাগে বা ভাল লাগে, সেই ভাল লগাটো ইয়াতো আমি আহি বিচাৰি পালোঁ। সেইকাৰণে বহুত ভাল লাগিল। চাকি জ্বলাব পৰা ভাল আছিল ন? চাকি তাকি জ্বলাব পৰা এটা পদে কথা একো নহয়। ফাইনেলি বেংগলোৰত দুৰ্গা পূজা চালোঁ, ভাল লাগিলে, বহুত ভাল লাগিলে। নহয় কেনেকুৱা লাগিলে? এতিয়া আপোনাৰ বতৰ বহুত বেয়া, বৰষুণ দিছে কিনকিনকৈ। খোজকাঢ়ি গ'লোঁ আৰু খোজকাঢ়ি আহিলোঁ। হে खिसकाई गया है, खिसकाई आया। पूजा सबा रिया फिर से मेरे साथ पूजा जाएगा देखने को? क्यों नहीं जाऊंगी? किधर भी नहीं जाएगा मेरे साथ, मेरे को मालूम है। उसको लगा अरे कैसा आदमी है। बहुत अच्छा लगा। बहुत अच्छा लगा ना?